Hey guys, welcome back to my channel TSFMG. So guys, মই আজি আপোনালোকক দেখুৱাম আমাৰ বাৰীখন আকৌ এবাৰ, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। So guys, এয়া হৈছে ফুলকবি। বৰ্তমান বাৰু ফুলকবি লাগা নাই, এটা দুটা লাগি আছে। এয়া এটা ফুলকবি লাগি আছে, আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া হৈছে আলু। এয়া হৈছে কবি পুলি, যিখিনি এতিয়ালৈকে ৰোৱা হোৱা নাই। এয়া হৈছে ওলকবি। এয়া ওলকবি লাগি আছে। এইবিলাক কবি পুলি। এয়া হৈছে নহৰু আৰু পিঁয়াজ। এয়া হৈছে আদা আৰু এয়া হালধি। এয়া চাপৰ গছত লাগি থকা অমিতা। এয়া গাজৰ, আপোনালোকক উলিয়াই পেলাই মই দেখুৱাই আছোঁ। এয়া আপোনালোকে ঠিক সৰু হৈ আছে গাজৰকেইটা। আৰু এয়া হৈছে আমাৰ বাৰীখনৰ 360 ডিগ্ৰী এটা ভিউ। সো গাইজ, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগিল তেনে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছৰ লগত, আৰু লগতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল TSFMG, আৰু লগতে ফ'ল' কৰি ল'ব মোক ইনষ্টাগ্ৰামৰ নামটো ইয়াত আহি আছে। আকৌ এবাৰ আপোনালোকক লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। টিল দেন, বাই বাই। পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা, কি যে